আজি আৰু আমি চেলেঞ্জ এটা দিব লৈছোঁ আজি এটা মোক 4 পেকেট থাকিব 2 পেকেট 2 মিনিটত খাব লাগিব কোনো পানী চানি খাব নোৱাৰে সেনেকৈ 2 মিনিটত খাব লাগিব এতিয়া আহি আছে আমাৰ মুগান বা গৈছে আমি দেখাই আছোঁ আপোনালোকক বাছ আমাৰ এই দুটা আজিৰ প্ৰতিযোগী দুটা এই দুটা হাই দিওঁ একবাৰ হাই দি বাছ এয়া দুটাই বোলে চেলেঞ্জ কৰিব আজি 2 পেকেট এই মাৰামাৰি নকৰিবা 2 পেকেট হেৰি মুখ খাব 2 মিনিটত ন 2 মিনিটত 2 পেকেট মুখ খাব আৰু যদি খাব নোৱাৰে কিন্তু পানিছমেণ্ট আছে যাই হাৰবি ইয়াৰ পানিছমেণ্ট আছে 2 পেকেট মুখ আৰু কি হয় খাব পাৰবি দে টেনশ্যন নাই মে পাৰবি না দে দাদা আমাৰ এতিয়া আহি পাইছে মোক আনছা না মোক আহি পাইছে আমাৰ মোক 4 পেকেট আহিছে আমাৰ এই এতিয়া হ'ব সিহঁতৰ চেলেঞ্জ দুটা আহিছা ৰেডি ঐ আহ দাদা দে জলদি দেৰি কৰিব নালাগে বহি যা জাগাত বহি যা কৰোঁ হা 2 পেকেট দিছোঁ চেনি দিছোঁ 2 পেকেট চেনি দিছোঁ ডক্টৰক 2 পেকেটৰ 1 পেকেট কৰি দি পুৰা নহয় 1 পেকেট কৰি দি 1 পেকেট আগে খাব লাগিব তাৰপিছত আমাৰ হা ৰ টাইম ষ্টাৰ্ট দিছোঁ হা টাইম ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট হৈছে টাইম এতিয়া তহঁতে খাব পাৰা দে খা মুখত সোমাই লৈছে না তেতিয়া টাইমটো ষ্টাৰ্ট দিয়া নাছিলোঁ দে আৰু তাহাঁতৰ বেছি সময় পাব দে সিহঁতে দেখাই থাক সেই পেকেট খা হ'লে কিন্তু এই পেকেট খাব পাৰবি দেই এই খাবই সিহঁতে পাৰে ডক্তৰে খাব বোধহয় কাকে ভাত খোৱা নাই দুয়োতে খোৱা নাই ডেঞ্জাৰ আছে সিহঁতি দে 48 ছেকেণ্ড 50 ছেকেণ্ড 1 মিনিট গ'ল লাহে দুটা খাব নহ'লে দুটাক পানিছমেণ্ট দিয়া হ'ব দেই আৰু সেই পেকেটো ভৰি লৈ যদি ল'ব পাৰা দেই লওঁ এই পেকেটো যদি ভৰি ল'ব পাৰা লওঁ পাব লাগে নাই ইমান সহজ নহয় এনাই দিছোঁ মোক পানী খাব নোৱাৰা 1 পেকেট খাব পাৰা যি পেকেট খা সেই পেকেট খা 1.5 মিনিট গেলে মাত্ৰ 18 ছেকেণ্ড এই পেকেটো খাই একদম শেষ কৰি দিব লাগিব মুখৰ বে গোটাই ইমান সহজ নহয় বেপাৰ মে পাৰব বুলি ক'লে মেছো 1 পেকেটে খাব পৰা নাই ধৰ চলি আহ 2 বাল্টি পানী আন নহ'লে হাতক দানি লওঁ খালত চুটকা হ'ব দে ষ্টিনটো খাই লওঁ খা যদি খাবা দে এই পেকেট গেছি আৰু তহঁতৰ কাম নাই 2 মিনিট টাইম দিছোঁ চলা শিল খাব নোৱাৰা আকৌ খাব নোৱাৰা চলা যেনেকৈ আছে সেনেকৈ হয় যেনেকৈ আছে সেনেকৈ খুলিব নোৱাৰা যেনেকৈ আছে সেনেকৈ তহঁতক তাৰমানে পানীত ভিজা হ'ব কি ক গাইছ কি কমে হ'ব তই কি ক দাদা নহ'ব দানি দি পেলাই দিয়া হ'ব ইয়ে কৈছিল আমাক আৰম্ভণিটো তই কৈছা খাৱে হকৰ মানুহে কেনেকৈ জিতলিও তই টাইম 2 মিনিট দিছোঁ তহঁতক এইগিলা আগতে কৈছোঁ ভাই চাওঁ সেইগিলা চাওঁ খেলি মেলি নকৰিবি আগতে কৈছোঁ নিয়মটো আমি আগতে কৈছোঁ এতিয়া এইগিলা খেলি মেলি নকৰিবি কিন্তু কৈ দিছোঁ পাব্লিক আঁকি আছে মই একেলা হেৰি কৰা নাই ভাই গোটাই আছে এইবিলাক পাব্লিক পাব্লিক আছে নে নাই এতিয়া তহঁতৰ পানিছমেণ্টটো ৰেডি কৰ আমাৰ সিহঁতৰ পানিছমেণ্ট 2 বাল্টি লৈ আৰু বগাও যা ৰিংকু যা চাৰিটা যা 2 বাল্টি পানী লৈ আহিবি 2 বাল্টি পানী লৈ আহিবি হা ডক্টৰ কাৰণে নুখুলবি কি গোটাই নিয়মগিলা চো উলংঘা কৰি আছ তহঁতে ভাই উচা দি মোবাইল চোবাইল থৈ দি দে হ'ব দে এইখিনি খুলছা দে আকৌ নহয় জলদি লৈ আহ পানী আন ইমান দেৰি লাগে নেকি ন তহঁতৰ
হেই লৈ আহ জলদি লৈ আহ তেৰ দি এইখিনি থৈ দি এইখিনি ঢালি দিয়া হ'ব দে হ'ব দে ধৰ ডক্টৰকে ধৰ শিক ধৰ মই দিম তহঁতক খালি তহঁতে নাযাবি বাপু মোবাইলটো ধৰচোন এইবাৰ পানিচমেণ্ট চলি আছে এয়া লটিগুলে পানী ঢালি দি আছে ডাইৰেক্ট টিংটো ঢালি দিওঁ লটিগুল টিংটো ঢালি দি ধৰ টিংটো ঢালি দি 2 মিনিটত 2 পেকেট মুখ খায় মে কিন্তু 1 পেকেটো খাব নোৱাৰা 2 মিনিটত ৰাতিপুৱা আজি বহুত বৰষুণ গৈছে আৰু বতৰো পূৰা ঢেৰকানি মাৰি আছিল সেই ঢেৰকানিতে শুনা পাইছোঁ বোলে মথাউৰিত বজ্ৰপাত পৰছি মানে চৰাত পৰছি তাকে আমি যাই আছোঁ চাবা এতিয়া বৰ্তমান বাপু যাওঁ চাওঁ যাই নাপাম এম্বুলেঞ্চো গৈছে আৰু লৈ আহি নেকি এম্বুলেঞ্চ খান গেল কোন চাইডে বা হয় কোনটো চাইড কাৰোবাক সুধি ল'ব লাগিছিলে ক'ত পৰছি বস্তুটো ইফালে গ'লে মঠুৱাৰী দি দেখা পাম চাগে সি হয়তো এবাৰ ঘূৰি আহিলে হয় সিটো আৰু চি খাব লাগিল এম্বুলেঞ্চ খান বৰ্তমান মঠুৱাৰীৰ ফালে যাই আছোঁ চাই আছোঁ আমি ক'ত পৰছি ক'ত নাই পৰা আমি চাই আছোঁ বৰ্তমান মঠুৱাৰী পালোঁ এইগিলা মানুহ দুনিয়াৰ মানুহ মানুহ চব এইবিলাক ইয়াতে কিন্তু বাটাটো এচিৰ বতাহ লগা হেন পায় না বঢ়িয়া ঠাণ্ডা বতাহ পানী আহিলে পুৰা ঠাণ্ডা বতাহ আহে এইগিলা মানুহ গোটেই চাবা অহা মানুহ ঐ হা কি মানুহ কি হৈছে বাকী তোৰ মাৰা যোৱা মানুহ আছে তে এজন মানুহ মাৰা গৈছে এটা আমি দেখি আছোঁ এতিয়া আছে থানার বস কাগজ লই আইব তিনজন কাছে 4জন কাছে সিএম 4জন সিএম বজ্রপাত পরি মারা গেছে চরাত পরি আপনারা দেখে আছো বহুত দুখ লগা বিষয় গাইছ ৰাতিপুৱা যি যাক বৰষুণ আহিছিল সেই যাক বৰষুণতে আজি বজ্ৰপাত পৰি মাৰা গৈছে এখাত আপোনালোকক দেখাই আছোঁ মই চাই লওক আৰু একবাৰ দেখাই আছোঁ মুখখন আকৌ দেখা
বেছি দিন আগত নাই তামোল খাই আছিল বোলে কৰা নহয় এতিয়া বৰ্তমান পুলিচো আহি পেলা পুলিচো খবৰ দিছে পুলিচ আহি পাইছে বহুত দুখ লগা বিষয় গাইছ হঠাতে মানে কি হয় গেল পুলিচৰ গাড়ীখনো আহি পেলা গাইছ আপোনালোকক দেখালোঁ ৰাতিপুৱাৰ যিজাক বৰষুণ সেইজাক বৰষুণত তাৰমানে বজ্ৰপাত পৰিছিল মানে চৰাত পৰা বুলি কওঁ আমি সেই বজ্ৰপাতত তেখেত ঢুকাল তেখেতৰ লগত আৰু দুজন আছিল বোলে সেই দুজনক মেডিকেলত ভৰ্তি কৰিছে এতিয়া চাওক জীৱনটো আপোনালোকে চাওক জীৱনটোত একো নাই গতিকে অলপ সাৱধানে চলক এই মোবাইলটো বতৰ বেয়া হ'লে সদায় ছুইচ অফ কৰি ৰাখিব আৰু তেখেতৰ যিখিনি দেখিলোঁ মোবাইলৰ থ্ৰু দিয়ে যাওঁ বুলি তাৰমানে অনুমান কৰিছোঁ মোবাইলটো একেবাৰে নহয় কিছু ভাঙি চুৰমাৰ হৈ গৈছে মোবাইল গতিকে অলপ মোবাইল চোবাইলবিলাক সাৱধানে ৰাখিব সাৱধানে ব্যৱহাৰ কৰিব গতিকে